মই ইয়াক জগাম হা জগাম এতিয়া চাব দেই এই কিন্তু এটাই বেয়া লাগিল যে 1 ঘণ্টা কি হৈছে হাই স্পীড কিমান যাব নাজানা আমাৰ এইটো প্ৰথম ষ্টপেজ আহি আমাৰ ডেকাৰ গাঁৱৰ পৰা আহি চাওক ৰঙাপাৰা নৰ্থ আচলতে কোৱাই হোৱা নাই আমি আজি বিদেশ ভ্ৰমণ কৰিবলৈ আহিছোঁ বিদেশ ভ্ৰমণ মানে আমি ডেকাৰ গাঁৱৰ পৰা ওলাইছোঁ প্ৰথম এতিয়া বিদেশ ভ্ৰমণ কৰিম বুলি ওলাইছোঁ এতিয়া ক'ত পামগৈ চকুকেইটাখন বেয়া খেৱালি তুমি মোৰ প্ৰতিশৰতৰ খেৱালি আমি ইয়াত দেখিছে এইটো ধুনীয়া আমি খাই বৈ ওলাই আহিলোঁ খাই বৈ ওলাই আহি এতিয়া আকৌ আমি ৰঙিয়া ষ্টেচনৰ সন্মুখত আছোঁ এতিয়া দেখিছে এয়া আমি ৰখি আছোঁ ইয়াত ধুনীয়া পৰিৱেশ সেয়ে এইফালে আপোনাৰ বাহিৰটো হয় এইফালে ভিতৰৰ ফালে যাব পাৰি ৰখি আছোঁ আৰু একদম আমনি লাগি গৈছে বৰ্তমান আমি আহি পালোঁ ৰঙিয়া জংচন এতিয়া নেক্সট ট্ৰেইনৰ কাৰণে ৰৈ আছোঁ ট্ৰেইন আছে আমাৰ 11:40 এতিয়া চাওঁ নেপাললৈ বুলি যিহেতু গৈ আছোঁ এতিয়া যিমানখিনি হ'ব দেখুৱাব পাৰোঁ নেপাললৈকে কি প্ৰচিডিউৰবিলাক হয় সকলো দেখুৱাই যাম আমি জাষ্ট এঠাই পালোঁ যিটো দেখিছে একদম পূৰা তেলৰ টেংকি ইয়াত আপোনাৰ আপ টু 70,000 দিয়া আছে 70,000 লিটাৰ এটা টেংকি কিমান ডাঙৰ টেংকি আমাৰ এতিয়া এটাত আমি যদি এনেকুৱা এটা পাওঁ তেতিয়া কিমান দিন চলি যাব বাৰু ট্ৰেইন কেতিয়া আহিব ট্ৰেইন কেতিয়া আহিব ট্ৰেইন কেতিয়া আহিব ট্ৰেইন কেতিয়া আহিব তৰপাই দিছে ট্ৰেইন এজেগাত ৰখিলেহি এতিয়া আমি য'ত ৰখিলে ট্ৰেইনখন তাৰমানে পাছিং দিবৰ কাৰণে ৰখিলে তাৰ কাষতে দেখিছে ফটো শ্বুট কৰি আছে ছোৱালীকেইজন মানে তাকে ভাবিলোঁ এবাৰ ভিডিঅ' এটা কৰোঁ বুলি যে আমিও যাওঁ কেতিয়াবা ফটো শ্বুট কৰিবলৈ এনেকৈ বৰ্তমান আমি আহি পালোঁ বৰপেটা ৰোড এতিয়া বৰপেটা ৰোডত ৰখিছে ট্ৰেইনখন এতিয়া জানো কিমান দেৰি হয় ক'ব নোৱাৰোঁ বাৰে প্ৰতি ৰখিয়েই আছে কিনো হৈছে আজি ক'ব পৰা নাই আৰু দেই মানুহ হয় অলপতে হাৰ মানি যায় কিন্তু এই কাৱৈটো দেখিছেনে এখন ঠেং আছে তথাপিও তেওঁ সি যুঁজি আছে ট্ৰেইনৰ যাত্ৰা এনেকুৱাই আৰু এনেকেই বহি থাকিব লাগে ইফালে খাই চাই সিফালে চাই মোবাইল টিপি সম্পূৰ্ণ 1 ঘণ্টা ৰখাৰ পিছত আকৌ যাত্ৰা আৰম্ভ হৈছে এতিয়া আমি বৰ্তমান বৰপেটা ৰোড পাৰ হৈছোঁ ইয়াতে আমি ৰখিলোঁ 1 ঘণ্টামান ৰখিবলগীয়া হ'ল বঙাইগাঁও জন্মাষ্টমী ছবি আছিলে আচলতে সেই কাৰণে আমি আকৌ আগবাঢ়িছোঁ যাব লৈছে তো মই কিনিলোঁ এইটো 20 rupees ইমান ডাঙৰ পেক চিপছৰ আৰু কমচে কম 10 টকীয়া মানৰ বস্তু আছে ইয়াৰ ভিতৰত বাকী চব বতা সাংঘাতিক ঠগন খালে ট্ৰেইন ষ্টেচনৰ ভিতৰৰ পৰা লৈছিলেতো আমাক এইখনৰ কাৰণে ৰখাই থৈছিলে ইমান দেৰিৰ পৰা আধা ঘণ্টামান হৈ গ'ল এই ট্ৰেইনখনৰ আৰু এটা মুহূৰ্ত আছে চাব দেই দেখিছেনে এতিয়া মই ইয়াক জগাম এতিয়া চাব দেই এই চিট দেখিছে এইয়া চিট গোটেইখন এইটো মেনুৱেল এডজাষ্টেবল
মেনুৱেল দিছা এডাল গোটেই ড্ৰাইভাৰৰ চিট গোটেইডাল ড্ৰাইভাৰৰ চিট শেৱালি তুমি মোৰ সাৰথি তথাপিও আমি এক্সিটৰ হয় লুকটো ভাল লাগিলে সেইকাৰণে মানে উঠাব বিচাৰিলোঁ দেখিছেনে ধুনীয়া লাগিছে এক্সিটৰ হয় কি ধুনীয়া লাগিছে মজা লাগিছে মজা লাগিছে কি হ'ল উলিয়াম আকৌ এতিয়া মই বেলেগ এটা ওলাইছোঁ যে একশ্যন কেমেৰা ওলাই লৈছোঁ একশ্যন কেমেৰা কোৱা এতিয়া শেৱালি তুমি আহিবা ঐ সাৰথি কুঁৱলী হৈ শেৱালি বহুত সুন্দৰ পৰিৱেশ আমি আহি আছিলোঁ যিহেতু পৰিৱেশটো বৰ সুন্দৰ কিন্তু এটাই বেয়া লাগিল যে 1 ঘণ্টা প্ৰায় 1-1.5 ঘণ্টা আমি ৰখিবলগীয়া হ'ল বৰপেটা ৰোডত যিহেতু বঙাইগাঁৱত ৰোড বেয়া হৈছিল বুলি শুনিছিলোঁ ৰোড মানে আচলতে ট্ৰেইন লাইনটো বেয়া হৈ আছিল বুলি শুনিছিলোঁ সেইকাৰণে আমাৰ 1-1.5 ঘণ্টা দেৰি হৈ গ'ল ঠিক আছে এতিয়া আগবাঢ়িছোঁ আকৌ আগবাঢ়ি গৈছোঁ চাওক নজাৰা চাওক কি ধুনীয়া একদম তুমি যাবাগৈ কুঁৱলী শিক্ষিত হৈ শেৱালি পিঁয়াজি তুমি পৰি পকৰি পৰি আহিবা পকৰি পৰি ঐ পিঁয়াজি পৰি সাৰথি কুঁৱলী হৈ শেৱালি তুমি যাবাগৈ আমি জাষ্ট সৰভোগ কুঁৱলী পালোহি শিক্ষিত বৰ্তমান আকৌ ৰখিব যেন পাইছোঁ ট্ৰেইনখন এই আকৌ ৰখিলে এতিয়া কিমান দেৰি ৰখে আকৌ গম নাপাওঁ হৈ অ মোৰ সেমেকা মনক লৈ জোনাকী বাটলৈ অ মোৰ কাষতে বহি ৰৈ মন বেয়া আজি গোটেই পানী হৈ আছে আকৌ ট্ৰেইন ৰখিলে 1-1.5 ঘণ্টা ৰখিলে বৰপেটা ৰোডত সৰভোগত ৰখিলে আৰু আধা ঘণ্টা এতিয়া এইটো কি পালোঁ আমি কিবা পাতালি দ নে কি আকৌ তাতো ৰখিছে ইফালে বৰষুণ কি হৈ যাব পৰা নাই আজি 10টা বজাত পাওঁ নে 11টা বজাত পাওঁ থাকিবা শেষলৈ শেৱালি কি হ'ল ইমান দেৰি হৈছে যে ৰৈ আছে ইমান দেৰি ক'বা এই ট্ৰেক বেয়া হ'ল আগৰ কিহৰ ট্ৰেক নাজানো ট্ৰেক বেয়া হ'ল এটা ট্ৰেকতে আৰু দুখন ট্ৰেইন গৈ আছে এখন যায় এখন ৰখে এখন যায় এখন ৰখে তেনেকৈ ৰখিছে আৰু এইটো বেলেগ কথা যে আমাৰ ট্ৰেইনখন যোৱা নাই খালি ৰখি থাকে আমাৰখন দয়াশীল মানে আমি দয়াশীল নহয় এইবাৰ ৰখালে ড্ৰাইভাৰক পিটিম পাইলটক দিয়া ঠিক আছে মোৰ উকিল এজন আছে মোৰ চিনাকি মই কৈ থ'ম বাৰু কৃষ্ণহে বুলিছোঁ মোৰ প্ৰতিশৰতৰ শেৱালি তুমি পুৰা ওলাই যাম অৱশেষত পালোহি ন অৱশেষত আমি জেগা পালোহি এনজেপি বহুত সময়ৰ পিছত এই চক্ৰা এয়া সম্পূৰ্ণ অৱশেষত এই এনজেপিত নামি পেলাই এইবিলাক চাই আছে ট্ৰেইন আমাৰ ট্ৰেইনখন এইখনত যাব বোলে এনজেপি গোটেই এনজেপি ষ্টেচন এটা ষ্টেচন হয় এখন সজোৱা এয়া যি হওক জাষ্ট আমি আহি ৰুম পালোহি ৰুম পাই পেলাই এতিয়া ফ্ৰেছ হ'লোঁ ফ্ৰেছ হৈ পেলাই আৰু মুখ হাত ধুলোঁ আজি গোটেই দিনটো গম পালেই আজি আমি পাবলগীয়া আছিলে 6:10 কিন্তু আহি পালোহি 10:10 আমি নামিছোঁ বহুত দেৰি ৰখাই দিলে আচলতে ৰখোৱাৰ কাৰণ বেলেগ নহয় ট্ৰেইনৰ বোলে লাইন দবি গৈছিলে সেইকাৰণে দবি যোৱাৰ কাৰণে অলপ দেৰি হ'ল দেৰি মানে প্ৰায় 4 ঘণ্টামান দেৰি 4 ঘণ্টামান দেৰি হ'ল দেৰি হৈ এতিয়া বাছ পালোহি